পাগলা ৰাহুল কি কৰি আছ ইমান বিজি নে চাবৰো সময় নে অ সাগৰ বহ ৰ মই কিবা এটা কৰি আছো ইমান মোবাইলটো খুচৰি কি ইমান দৰকাৰী কাম কৰি আছ চাওঁ ময়ো চাওঁ আৰে ৰ না তই নুবুজিবি মই কিবা এটা পোষ্ট লিখি আছো মিম বনাব লাগে আৰে ভাই চাওঁ কি পোষ্ট লিখি আছ মই চাওঁ চাওঁ ৰ না ইণ্টাৰেষ্টিং আজি মেট্ৰিকৰ ৰিজাল্ট দিছে এজনী ছোৱালীয়ে কিবা কৈছে তাকে অলপ লিখি আছো লাইক কৰিব অলপ বেছিকৈ আহিব চাওঁ কি লিখিছো চাওঁ মোবাইলটো দেচোন ৰ না ভাই হে ৰ ট্ৰল ইমান সময় তই তাকে লিখি আছিলি ৱাহ ৱাহ বহুত ভাল কাম কৰিছ তই চৰকাৰক কৈ তোক মেডেল দিব লাগিব কিয় নে বেয়া কাম কৰিলো আজিৰ দিনত চবে কৰে এনেকৈ লিখিলে লাইক কমেণ্ট অলপ বেছিকৈ পাম ৱাৰে দোস্ত মানিছোঁ তোক কেইটামান লাইক কমেণ্টৰ বাবে তই কাৰোবাৰ জীৱন ধ্বংস কৰি দিব পাৰিবি ৱাহ মানিছোঁ তোক দেই তই অলপ বেছি কৈছ সাগৰ তাই তেনেকৈ কৈছে ট্ৰল নকৰি কি কৰিম মানিছোঁ তাই তেনেকৈ কৈছে এবাৰ তাইৰ ভাষ্যখিনি শুনিছ ভালকৈ তাই কেনেকৈ কি বুজাব বিচাৰিছে নাই নহয় এনেকুৱা বহুত আছে যি ট্ৰলৰ নামত ভাইৰাছৰ চিকাৰ হয় আৰু তহঁতৰ বাবে বহু নিৰ্দোষী ছুইচাইড কৰিব লগা হয় কিয় আমি কি কৰিলোঁ ট্ৰল কৰা বেয়া নেকি নে ট্ৰল কৰিব নালাগে ট্ৰল ঠাট্টা এইবিলাক ঠেক মনৰ মানুহৰ কাম বৰ সহজ ন কেইটামান লাইক কমেণ্টৰ বাবে বিচনাত বহি আনক ট্ৰল কৰাটো ঠাট্টা কৰাটো কাৰোবাৰ সংসাৰ ভাঙাটো কাৰোবাৰ মৰিবলৈ বাধ্য কৰাটো বৰ সহজ ন কিবা যদি কৰিব নোৱাৰ দেন আনক সহাৰো অধিকাৰ তোৰ নাই কোনোবা এজনে ভাল কাম কৰিলে তহঁতৰ দৰে মানুহবোৰে তাক ডিমোটিভেট কৰাত লাগি যাওঁ বৰঞ্চ মোটিভেট কৰিব লাগে উৎসাহ দিব লাগে কিন্তু তহঁতৰ বাবে কিছুমানৰ লাইফ বৰবাদ হয় বুজিলি কি আমাৰ বাবে তহঁতৰ বাবে কোনোবাই কিবা এটা কৰিলে তহঁত লাগি যাও হাঁহিবলৈ কাৰোবাৰ ভিডিঅ' দেখি ডিছলাইক মৰাটো গোটেই সহজ কাৰোবাৰ কামক সহাটো গোটেই সহজ কিন্তু তই এবাৰ সেই কামটো কৰি চাচোন তেতিয়া বুজিবি কিমান কষ্ট কিমান ধৈৰ্যৰ লোক হৈ আছে তেতিয়া ডিছলাইক কৰিবি যদি পাৰ আৰু শুন সেই যে সাধাৰণ ছোৱালীজনীৰ পিছত লাগি আছো তহঁতে ভাবিছনে তাই কিমান সৰু আৰু তাইৰ কথাবোৰ কিমান আৱেগত কৈছে তহঁতৰ এই অকৰামীৰ বাবে যদি কিবা এটা অঘটন ঘটায় দায়ী কোন হ'ব তহঁতৰ বাবে কেইটামান অভদ্ৰ যাৰ কাম আনক সহা মোৰ ভুল হ'ল সাগৰ মাফ কৰি দে ৰাহুল কাৰোবাক সহাটো সহজ পাৰিলে নিজে কিবা এটা কাম কৰি দেখা তেতিয়া তোৰ লাইক কমেণ্ট এনে আৰু এই ট্ৰলৰ নামত কাৰোবাৰ জীৱনৰ লগত খেলা বন্ধ কৰ হ'ব সাগৰ আজিৰ পৰা এইবোৰ নকৰোঁ আৰু কাকো নাহাঁ ঠিক আছে আপোনালোককো কৈছোঁ কাৰোবাক যদি উৎসাহ দিব নোৱাৰে তেনেহ'লে কাৰোবাৰ ওপৰত সহাটো আপোনাৰ অধিকাৰ নাই মনত ৰাখিব জয় হিন্দ জয় অসম মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয়